Tagla sa voice. উদযাপন কৰিছে। আমি অলপ পিছতেই আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন অনুষ্ঠিত হ'ব। এয়া আমি কাৰ্যসূচী ট্ৰেক পুষ্টিবলৈ আগবাঢ়িছোঁ। সহযোগ কৰিছে আমাৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কামাণ্ডাৰ হেমৰাজ অফিচাৰ। আজাদী কা অমৃত মহোৎসৱ চলি আছে। আমাৰ দেশখন ৭৫ বছৰ বয়স, স্বাধীনতাৰ ৭৫ বছৰ বয়স হ'ল। অৰ্থাৎ আমি ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিলোঁ। তাৰপিছত আজি আমি ৭৫ বছৰ আমি এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আজিও আমি বৰ্তি আছোঁ। আমাৰ লগতে স্বাধীন হোৱা বহুতো দেশ এই গণতন্ত্ৰ ৰক্ষা নকৰে। তেওঁলোকে যদিও স্বাধীন হৈছিল, গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিষ্ঠিত হৈছিল, কিন্তু তেওঁলোকে গণতান্ত্ৰিক দেশ হিচাপে বৰ্তি নাথাকিল। আজি আমি যিখন পতাকাৰ তলত থিয় হৈছোঁ, সেই পতাকাখন উত্তোলন কৰিবলৈ গৈ আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামী কনকলতা আৰু মুকুন্দ কাকতিয়ে নিজৰ জীৱন আহুতি দিছিল পৰিচয় লৈ। আজি আমি অনায়াসে এলাৰঙে আহি ইয়াতে উপস্থিত হৈছোঁ। আমি আহিলে ত্ৰিৰংগা পতাকা উত্তোলন কৰিছোঁ, কিন্তু এই ত্ৰিৰংগা পতাকাখন স্বাধীনতা সংগ্ৰামীসকলে মৃত্যুবৰণ কৰিছিল, সেই কথা আমি উপলব্ধি কৰিব লাগিব। আজি আমি স্বাধীনতা ধুনীয়া কমাণ্ড, ধুনীয়া কমাণ্ড। পাইছোঁ ৭৭তম স্বাধীনতা দিৱস উপলক্ষে মহকুমা প্ৰশাসনে আয়োজন কৰা কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা বিভিন্ন কুচকাৱাজৰ দলসমূহ আগবাঢ়িবলৈ আৰম্ভ কৰিছে। নানা ৰং এয়া আমি দেখিবলৈ পাইছোঁ কুচকাৱাজৰ সমূহ দলক নেতৃত্ব প্ৰদান কৰি আগবাঢ়িছে ব্ৰিগেড কমাণ্ডাৰ পৰিদৰ্শক মতিউৰ ৰহমান। তেখেতে চালামি যাচিব। তেখেতৰ পাছে পাছে সগৌৰৱে মাৰ্চ কৰি আগবাঢ়িছে উপ পৰিদৰ্শক প্ৰেড 2IC চয়নিকা মেধি।
সুন্দৰ খাকী পোচাকেৰে অংশগ্ৰহণ কৰা অসম পুৰুষ আৰু মহিলাৰ মিশ্ৰ দলটিয়ে চালামি প্ৰদান কৰিছে তেওঁলোকক নেতৃত্ব প্ৰদান কৰিছে হাবিলদাৰ ললিত সেৱাই তেওঁলোকৰ পাছে পাছে আছে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NCCৰ ল'ৰাৰ দলটো তেওঁলোকৰ নেতৃত্ব প্ৰদান কৰিছে স্নাতক প্ৰথম বৰ্ষৰ গোপাল হাজৰিকাই আৰু পতাকা কঢ়িয়াইছে জ্ঞানদীপ গগৈ তেওঁলোকৰ ঠিক পাছতে আছে একেই ৰঙৰ পোচাক পৰিধান কৰি শদিয়া মহাবিদ্যালয়ৰ NSSৰ ছোৱালী দলটি নেতৃত্ব প্ৰদান কৰিছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰিয়াংশা দেউৰীয়ে আৰু পতাকা কঢ়িয়াইছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আস্থা বেগমে শ্ৰদ্ধা ৰাইজ আমি দেখিবলৈ পাইছোঁ এইবাৰ পোনপ্ৰথমবাৰৰ বাবে NSSৰ দলসমূহে ভুমুকি মাৰিছে তাৰ পাছতে আছে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NSSৰ দলটি নেতৃত্ব প্ৰদান কৰিছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী দিলপ্ৰীত